আমি কেঁকুৰা জনতা পাৰ্টি মানে কাকাৰা। আপোনালোকৰ মেইন উদ্দেশ্যটো কি? উদ্দেশ্যটো মুখ্য উদ্দেশ্যটো কাকাৰা জনতা পাৰ্টিৰ উদ্দেশ্য এটাই, আমি অসমীয়া বুলি ক'লি কেঁকুৰা কাকাৰা বুলি কয়, আমাৰ কাকাৰা জাতি বুলি কয় অসমীয়াত। সেইকাৰণে আমি কৈছোঁ অসমীয়া জাতিটো কাকাৰা, আমি গৌৰৱেদি ক'ব লাগে আমি কাকাৰা, আৰু কাকাৰা হ'ব লাগিলি কাৰো উন্নতি হ'ব নিদো। ফুজ লাইফক মই কৈছোঁ দৰ্শকসকলক, তোমালোকে যে মোক প্ৰশ্ন কৰিছা এনেকুৱাকে AJP BJP কংগ্ৰেছ এইফালৰ দিকে এটা কিবা তেল ভকুৱা পাৰ্টি পঁইতাচোৰা কক্ৰোচ জনতা পাৰ্টিও ওলাইছি, সিহঁতকতো সোধা নাই কোনো দিনে কিয় দলটো খুলিছা বুলি। জনতা পাৰ্টি জিন্দাবাদ 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 জনতা পাৰ্টি জিন্দাবাদ 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 অকমান সময় তোমালোকে ধৈৰ্য ধৰা, আমি লাহে লাহে কথাখিনি কৈ আছো। ছাৰ আপুনি কেঁকুৰা জনতা পাৰ্টি খুলিছে? খুলিছে। আপোনাৰ সমৰ্থক কিমানজনমান আছে? সমৰ্থক মোটামুটি মোৰ ফেচবুকত 500 ফ্ৰেণ্ড আছে আৰু ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই থৈ দিছোঁ, আহিব। হয় দৰ্শক, এটি বিশেষ কথা আপোনালোকে গম পাইছে, ফেচবুকত 500 ফ্ৰেণ্ড লৈ তেওঁ জন্ম দিছে। ভালকে লো। মানে আপুনি যে দলটো খুলিলে, মানে কিহৰ কাৰণে খুলিম বুলি পেলাই দলটো মানে আপুনি ভাবিলে? এতিয়া কথাটো হ'ল মানে মই কিয় খুলিলোঁ দলটো, মই কেঁকুৰা জনতা পাৰ্টি দলটো মই কিয় খুলিলোঁ। হয়, কিয় খুলিলে মানে? বাকীখিনি কওক ছাৰ। তহঁতকে সুধি আছোঁ, এই কিয় খুলিছোঁ মই। মই কৈছোঁ মই দলটো কিয় খুলিম। কিয় খুলিলে? আৰু এটা কথা কিন্তু, হয় তোমালোকে ফুজ লাইফক মই কৈছোঁ দৰ্শকসকলক, তোমালোকে যে মোক প্ৰশ্ন কৰিছা এনেকুৱাকে AJP BJP কংগ্ৰেছ এইফালৰ দিকে এটা কিবা তেল ভকুৱা পাৰ্টি পঁইতাচোৰা কক্ৰোচ জনতা পাৰ্টিও ওলাইছি, সিহঁতকতো সোধা নাই কোনো দিনে কিয় দলটো খুলিছা বুলি। তেওঁলোকে মানে বহুত ভাল ভাল কাম কৰি আছে যে আপুনি নতুন, সেইকাৰণে আপোনাক মানে আমি এইখিনি প্ৰশ্নৰ সন্মুখীন কৰিছোঁ। ছাৰ আমিও ভাল ভাল কাম কৰিম বুলি কৈ দিয়ক। আমিও ভাল ভাল কাম কৰিম। ঠিক আছে, আপোনাৰ পৰা গম পালোঁ যে আপুনি দলটো খুলিলে, দলটো খোলাৰ উদ্দেশ্য আছে, নিশ্চয় আপুনি ভাবিছে। দলটো খুলিম বুলি আপুনি কেনেকৈ ভাবিলে? তাৰমানে মই দলটো খুলিম বুলি মই এনেকৈ ভাবিলোঁ, মানে টোপনিতে ভাবিছে আৰু আমাৰ ছাৰে। ঠিক আছে, আপুনি গম পালোঁ যে আপুনি এনেকৈ টোপনি মাৰি মাৰি দলটো খুলিম বুলি ভাবিছে, কিন্তু দলটো খোলাৰ সিদ্ধান্তটো দৰ্শকসকলে যি বিশেষ ডাঙৰ কথা মই আপোনালোকক ক'ব খুজিছোঁ যে দলটো খুলিম বুলি আপুনি কেনেকৈ চিন্তা কৰে, সেই চিন্তাটো আপোনাৰ মনত কেনেকৈ আহিলে? এইটো ৰাইট, মই এনেকৈ ভাবিলোঁ আৰু চিন্তাটো এনেকৈ আহিল, মানে আমাৰ ছাৰে টোপনিতে ভাবিলে। মানে দৰ্শকসকল মই আপোনালোক জনাইছোঁ ফুজ লাইভৰ জৰিয়তে এখেতে দলটো খুলিম বুলি এনেকৈ ভাবিলে আৰু চিন্তাটো এনেকৈ আহিলে। হয়, আৰু মই এইটো ক'ব বিচাৰিছোঁ আমি কেঁকুৰা জনতা পাৰ্টি মানে কাকাৰা। আপোনালোকৰ মেইন উদ্দেশ্যটো কি? উদ্দেশ্যটো মুখ্য উদ্দেশ্যটো কাকাৰা জনতা পাৰ্টিৰ উদ্দেশ্য এটাই, আমি অসমীয়া বুলি ক'লি কেঁকুৰা কাকাৰা বুলি কয়, আমাৰ কাকাৰা জাতি বুলি কয় অসমীয়াত। সেইকাৰণে আমি কৈছোঁ অসমীয়া জাতিটো কাকাৰা, আমি গৌৰৱেদি ক'ব লাগে আমি কাকাৰা, আৰু কাকাৰা হ'ব লাগিলি কাৰো উন্নতি হ'ব নিদো। অসমীয়াত যদি কাৰোবাৰ এখন দোকান হৈছে, সেইখন দোকান কেনেকৈ পাৰোঁ বৈদ্যুত তাপে তাবি চানি কেনেকৈ পাৰোঁ গ্ৰাহক ঘূৰাই আমি ছিন্ন বিচ্ছিন্ন মাৰিব লাগিব। আৰু এটা কথা কৈছোঁ, লাচিত বৰফুকনৰ হাতত তৰোৱাল আছিল আৰু আমাৰ হাতত হাক্কা আছে। আমি হাক্কা দি পিছফালে দিকে টানো, কোনো অসমীয়াক আমি আগুৱাই যাব নিদো, হয়নে নহয়? ৰাইজে মোৰ লগত সমৰ্থন কৰিছে, এই ৰাইজৰ মই উৎসাহ পাইছোঁ, উদ্দীপনা পাইছোঁ, আৰু ৰাইজৰ বিপুল সমৰ্থনত মই এইবাৰ নিশ্চয় বিপুল ভোটত জয়ী হ'ম। আৰু কেঁকুৰা জনতা পাৰ্টি যি আমাৰ কাকাৰা পাৰ্টিত অসমীয়া খিলঞ্জীয়া অসমীয়াই সমৰ্থন জনাব, আমি বিপুল ভোটত জয়যুক্ত হ'ম। হয়, আমি ভাল ভাল কাম হাতত লৈছোঁ। আমি ইতিমধ্যে এনেকুৱা কামো হাতত লৈছোঁ, যদি কাৰোবাৰ যদি পাকা ঘৰ বনি আছে, পাকা ঘৰত আমি শিলগুটি মাৰি হ'লেও টিঙৰ চাল ফুটাম,
কিন্তু অসমীয়া খিলঞ্জীয়া অসমীয়াক আমি অসমীয়ায়ে শত্ৰু হিচাপে থিয় দি পেলাই আমি তাৰমানে ছিন্ন বিচ্ছিন্ন মাৰি দিম কাৰো সুখৰ সংসাৰ হ'ব নেদোঁ কাকো 2 টকা ঘটবা নেদোঁ আমি অসমীয়াই অসমীয়াৰ শত্ৰু হিচাপে আমি বিশ্বত পৰিগণিত হ'ম হয়নে ৰাইজ সমৰ্থন দিয়ক জিন্দাবাদ জিন্দাবাদ ৰাইজ আমাৰ যি অসমীয়া জাতিয়ে কেতিয়াও অসমীয়াক উন্নতি হ'ব নিদিয়ে তাৰে এটা লক্ষণ আমাৰ যদি কোনোবাৰ যদি বন্ধুৰ যদি গাৰ্লফ্ৰেণ্ড আছে তোমাৰ যদি গাৰ্লফ্ৰেণ্ড নাই বন্ধুটো খুচখুচে কথা পাতি থাকে সেইটো আমাৰ জ্বলন হয় সেই বন্ধুটোক আমি গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লগাই পেলাই সি আৰু গাৰ্লফ্ৰেণ্ড নোহোৱা কৰি দিব লাগিব আৰু মই এটা উদাহৰণ হিচাপে দেখাই দিছোঁ এয়া আহিল মই ফোন কাটি দিলোঁ এনেকৈ ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া হ'ব কাজিয়া হোৱাৰ পিছত ইয়াৰ গাৰ্লফ্ৰেণ্ড নোহোৱাতে মই শান্তি পালোঁ এয়া অসমীয়াৰ আমাৰ প্ৰমাণ আৰু এইটোও হ'ল কেঁকোৰা জনতা পাৰ্টীৰ এটা নিয়ম আৰু এটা উদ্দেশ্য মই মাৰ লগতহে কথা পাতি আছিলোঁ একো নাই আৰু এটা মই বিপুল এটা সমৰ্থনৰ এটা কাম ল'বলৈ হাতত আগবাঢ়িছোঁ হাতত এটা কাম এটা লৈছোঁ আৰু মই দেখাম এইখন এখন খিলঞ্জীয়া অসমীয়াৰ দোকান আপোনালোকে দেখিব পাৰিছে আৰু এইখন দোকানত দিনে দিনে কাষ্টমাৰ বাঢ়ি গৈছে আৰু কাষ্টমাৰ বাঢ়িব আমি অসমীয়া নিদিওঁ যদি বহিৰাগতৰ হয় তেনেহ'লে আমি বাঢ়িব দিলোঁ হয় কিন্তু এইখন হ'ল খিলঞ্জীয়া অসমীয়াক আমি হাত্তাৰ দৰে এনেকৈ টানিব লাগিব আৰু টানিলেহে পিছ পৰিব আৰু কাকাৰা জনতা পাৰ্টীৰ উদ্দেশ্য এইটোৱে আমি পঁইতাচোৰা নহয় আমি তেল ভগোৱা নহয় আমি কাকাৰা গতিকে কাকাৰাই টানিব লাগিব আৰু টানিব লাগোঁতে ইয়াৰ দোকানখন আমি ভিটি উঠাব লাগিলে ইয়াৰ দোকানখন বন্ধ কৰিব লাগিলে আমি তোৰ উৎপাদন বহুত বাঢ়িছে এই ঘৰ মাছৰ হবা লাগি আৰু কি ঘেণ্টাডাল বাকী থাকিল চব শেষ কেঁকোৰা মোৰ দেহা লাগিল বেকোৰা